চেনেলটোৰ নাম কি আছিল? শ্ৰদ্ধাৰ সমূহ ৰাইজ, আমি আজি অন্য বছৰৰ দৰে দুৰ্গা পূজা, শাৰদীয় দুৰ্গা পূজা উৎসৱ 3 দিনীয়া হিচাপে পালন কৰিব ওলাইছোঁ। আজি এবছৰৰ ভিতৰত আমি মন্দিৰটো নিৰ্মাণ কৰি উলিয়ালোঁ। সেয়েহে আজি প্ৰথম কাৰ্যসূচী হিচাপে আমি মন্দিৰটো উদ্বোধন মুকলি কৰাৰ কাৰণে প্ৰথম কাৰ্যসূচীত লৈছিলোঁ। সেইখিনি বৰ্তমান শেষ হৈছে আৰু মন্দিৰটো বনোৱাতে যিবিলাক দাতা আছিলে তেখেতসকলকো আমি নিমন্ত্ৰণ কৰি আনি তেখেতসকলৰ লগত মৰমৰ ভাৱ বিনিময় কৰি তেখেতসকলৰ লগত একেলগে বহি সৰু সৰু কথা আলোচনা কৰি আমি মন্দিৰৰ বিষয়ে মনৰ ভাৱ বুজাবুজি হ'ল। আজি প্ৰথম কাৰ্যসূচী হিচাপে সেইটোৱে আমাৰ ডাঙৰ আছিলে। সেইখিনি শেষ কৰি আজি আমি এতিয়া মানে আগবাঢ়িব ওলাইছোঁ। এতিয়া নামচৰা যিখন সভাগৃহ, নাম গোৱা নামচৰা যিখন সভাগৃহ, সেই সভাগৃহখনতো আমি আধাৰশিলা স্থাপন কৰিলোঁ। সন্মানীয় মন্দিৰ নিৰ্মাণদাতা নিৰঞ্জন পাত্ৰ ডাঙৰীয়াদেৱে আধাৰশিলা স্থাপন কৰি ভূমি পূজন কৰিলে। আমি প্ৰথমতে ঘৰুৱা হিচাপে কৰিছিলে আমাৰ স্বৰ্গীয় নৰেশ্বৰ কছাৰী ডাঙৰীয়াদেৱে। তাৰপিছত ৰাইজৰ লগত সহযোগ কৰি বৰ্তমান তেখেতসকলে আমাক ৰাইজকে অৰ্পণ কৰি দিয়া নিচিনা কৰিছে। তথাপিও সিহঁতৰ ঘৰৰ পৰা আংশিক নহয় 50% হিচাপে তেখেতসকলে আমাৰ লগত সহায় সহযোগ কৰে। তেনেকুৱাকৈ আমি চলি আহিছোঁ। ৰাইজে আজি নখ জোকাৰিলে নৈ বৈ কোৱাৰ দৰে আমি এই বছৰতে খুব বেছি 8-10 মাহৰ ভিতৰতে আমি মন্দিৰটো নিৰ্মাণ কৰি উলিয়ালোঁ। মই আচলতে মন্দিৰ নিৰ্মাণ কমিটিৰ মই সভাপতি হয় আৰু সম্পাদক দীপজ্যোতি বড়ো তেখেতো আছে উপস্থিত। আমি কমিটিখন পৰিচালনা কৰা সদস্যবৃন্দ 13জনীয়া কমিটি, সকলোৱে সক্ৰিয়ভাৱে আগবাঢ়ি মন্দিৰখন নিৰ্মাণ কৰাৰ কাৰণে সহায় সহযোগিতা কৰিছে আৰু দাতাসকল বহুত উৎসাহেৰে তেখেতসকলে দান বৰঙণি যোগাই আমাক সেই মন্দিৰখন সম্পূৰ্ণ কৰাৰ কাৰণে সহায় সহযোগ দিয়াৰ কাৰণে তেখেতসকলক মই ধন্যবাদ দিছোঁ। এই মন্দিৰখন প্ৰথম স্থাপিত আছিলে 2001 চনত। 2001 চনৰ পৰা তেখেতসকলে কেইবছৰমান কৰাৰ পিছত এখন ঘৰৰ পৰিয়ালে মন্দিৰখন পূজা কৰি থকা ইমান সম্ভৱ নহয় কাৰণে আমাৰ এইখিনি অঞ্চলৰ আমাৰ কলিতাকুচি গাঁও, এইখন কলিতাকুচিৰ লগতে নামটেপেচীয়া, মৰংগাবাৰী আৰু নাজিৰাখাট একেলগে সামৰি আমি চান্দা বৰঙি অকণমান হ'লেও উঠাই আমি পূজাখন চলাই নিয়াৰ কাৰণে আগবাঢ়িছিলোঁ। ভৱিষ্যত আমি আমাৰ এখন অনুষ্ঠানত যেনে ধৰা ক্লাব ঘৰেই হওক বা মন্দিৰেই হওক, সেই ঠাইখিনিত কি কি প্ৰয়োজন হয় সেইখিনি আমি আশা কৰিছোঁ। আৰু এই চেগতে আমি পঞ্চায়তৰ সভাপতি তেখেতকো অৱগত কৰাইছোঁ আৰু আমাৰ লগতে লাগি আছে তিৱা কাউন্সিলৰ তেখেতকো আমি অৱগত কৰাইছোঁ। তেখেতো আজি ইয়াত উপস্থিত থাকি মিটিঙত 2 এষাৰ কথা কৈ গ'ল, মনৰ ভাৱ প্ৰকাশ কৰিলে। তেখেতসকলেও মানে বাউণ্ডাৰী ৱালটো তিৱা সাহিত্য শাখিতৰ সিফালৰ পৰা মানে অনুমোদন জনোৱা বুলি কৈছে। আৰু আমাৰ সভাপতি কমাৰকুচি গ্ৰাম পঞ্চায়তৰ তেখেতো কৈছে যে মই পাৰা ক্ষেত্ৰত মোৰ যেতিয়ালৈ সময় থাকে, পঞ্চায়তৰ যেতিয়ালৈ মানে কাৰ্যকাল সময় থাকে তেতিয়ালৈ তেখেতে দান বৰঙণি পাৰা ক্ষেত্ৰত দি যাম। আৰু আমাৰ প্ৰয়োজন যিখিনি বস্তু, লগতে ষ্টেজখন বহুত প্ৰয়োজন আৰু নামচৰা ঘৰখন বহুত প্ৰয়োজন আৰু এটা সৰু অফিচ লাগে সেইটো প্ৰয়োজন, আৰু পানী, কুঁৱা আৰু লেট্ৰিন বাথৰুমৰ ব্যৱস্থাটো সেইখিনি যদি পূৰা হৈ যায় তেতিয়াহ'লে আমি এই ধামখনত সম্পূৰ্ণ আমাৰ বিচৰা বস্তুখিনি পাইছোঁ বুলি আমি আশাটো আমাৰ পূৰণ হ'ব। আৰু ভৱিষ্যতে আপোনালোকৰ লগতো যোগাযোগটো ৰাখিম বুলি মই আশা কৰি আপোনাক মানে এইখিনি ফলাফল বহুখিনি আমি পাইছোঁ। তেনেকুৱাকৈ ফলাফল কথা ক'ব গ'লে বহুত দীঘলীয়া হয়। আচলতে এইখিনি ঠাই প্ৰথমতে জংঘল হাবি আছিলে, মানুহে প্ৰায় নাহে। ঠিক তেনেকুৱা যেতিয়া এই ধামখন আৰম্ভ হ'ল তেতিয়াৰ পৰা মানুহৰ মনটো এনেকুৱা হৈছে এইখিনি ঠাইত আহিলে নামি যাব মন নাযায়। ঠিক আছে, আৰু এনেকুৱা লাগে নামি গ'লেও আকৌ এবাৰ যাওঁ নেকি সেনেকুৱা লাগে। মানে এনেকুৱা পৰিৱেশটো ভাল হৈছে আৰু চাৰিওফালৰ পৰা মানে বস্তুটো দেখা যায় এই মন্দিৰটো। আৰু সেইমতে আমি চিন্তা চৰ্চা কৰি আৰু প্ৰত্যেকজন ব্যক্তিৰ মাজত মনৰ মাজত কিজানি আছে প্ৰকাশ কৰিব পৰা নাই, তেখেতৰো আহিব মন যায়। ঠিক তেনেকৈ আমাৰ দাতাসকলৰ মনবিলাকো আগবাঢ়ি অহাত আমি এইখিনি কৰিবৰ কাৰণে
সাহস আৰু সুবিধা পালোঁ। 2025 আৰু আমাৰ ৰূপালী জয়ন্তী আহি আছে 2025 চনত আমাৰ ৰূপালী জয়ন্তী হ'ব। যিহেতু 2001 চনত আমাৰ স্থাপিত হৈছিলেতো, এই মন্দিৰটো আমি 2022-23তে বনালোঁ, কিন্তু 23 শেষ নোহোৱাৰ আগতে আমাৰ কমপ্লিট হৈছে, 1 বছৰ নোহোৱাতে। কাৰণ কৰ্মদক্ষতা আৰু দাতাসকলৰ অনুপ্ৰেৰণা, তাতে আমি সহায় সহযোগ পাইছোঁ। আৰু এইখিনিত আহি আমি ইমান নথৈ আনন্দিত পাইছোঁ যে ঠাইডোখৰ মানে অসমৰ ভিতৰতে জাকত জিলিকা হোৱা যেন লাগে। কিন্তু এটা কথা, আমাৰ পূজাখন মূৰ্তি পূজা নহয়, ঠগী আৰু শৰাইহে পূজা কৰা হয়। তাত আমি সেইখিনিতে সন্তুষ্ট আছোঁ। আৰু মানে এই যিবিলাক সাধকবিলাকৰ কথা মতে আমি ইয়াত মূৰ্তি পূজা নকৰোঁ আৰু বলি বিধান নকৰোঁ। বলি বিধানটো আমাৰ মানা। কোনোবা যদি এই পাৰ চৰাই পক্ষী উৰাই দিব খোজে, তেখেতসকলে উৰাই দিব পাৰে। মনোকামনা পূৰ্ণ সকলোৰে হৈছে মই জানা হিচাপত। আমাৰ ভূমিদাতা তেখেতে কৈছে, প্ৰথম অৱস্থাত তেখেতৰ ফালৰ পৰা কেনেকুৱা ধৰণৰ প্ৰমাণ পাইছে, কেনেকুৱা মনৰ সন্তুষ্টি পাইছে তেখেতে কৈছে। আৰু যিসকল এতিয়া আমাৰ দাতা আছে, তেখেতসকলেও কিছু কথা কৈ গৈছে যে ইয়াত অহাৰ পিছত আমাৰো মনটো খুব ভাল লাগিছে। ঠিক তেনেকুৱা ভকতগণৰ, আমাৰ আই মাতৃসকলৰ যদি মনটো ঠিক তেনেকৈ লাগিছে, সকলোৱে মোৰ নিচিনা প্ৰকাশ কৰিলে, সকলোৰে মনৰ সন্তুষ্টিটো প্ৰকাশ পাব বুলি মই আশা কৰিছোঁ। আৰু নেক্সট অহা বছৰ 24ত ভৰি দিব আমাৰ মন্দিৰটো। আৰু তাৰ নেক্সট বছৰ আমাৰ 25 চনত যিহেতু ৰূপালী জয়ন্তী বৰ্ষ, সেইটো আমি আশা কৰিছোঁ তেতিয়ালৈ আমাৰ এই তোৰণখন সম্পূৰ্ণ হ'ব। আৰু ৰভা সভাগৃহখন যিবিলাক মানে দান বৰঙণি যোগাই আহিছে তেখেতসকললৈ মই ধন্যবাদ দিছোঁ। আৰু এনেকুৱাই তেখেতসকলক আমি বিচাৰিলে ওচৰতে পাম বুলি মই আশাৰে বাট চাই পিছলৈ ৰৈ থাকিম। আৰু আমাৰ কমিটিখন সক্ৰিয়ভাৱে তেনেকৈ চলি থাকিব বুলি মই আশা কৰিছোঁ।